গোলাঘাট জিলা উপায়ুক্তই চৰকাৰী আৱাসৰ পৰা কাৰ্যালয়লৈ আহোঁতে গোলাঘাট নগৰখন ঘূৰা পকা কৰোঁতে লগতে সমগ্ৰ জিলাখন তেওঁ চলা ফুৰা কৰোঁতে ডাঙৰ কাঠৰ চোচা পিন্ধি থাকে। কেৱল মাত্ৰ চুতীয়া ছাত্ৰ সন্থাই কাৰ্যালয় সমীপলৈ আৰু মটৰ শ্ৰমিকৰ কাৰ্যালয় সমীপলৈ আহোঁতে এই কাঠৰ চোচা খুলি দি তেওঁ অবৈধ বেদখল দেখা পায়। গোটেই জিলাখনত অবৈধ বেদখল হৈছে। ইয়াত চৰকাৰী ভূমি দখল কৰি বাগান ডাঙৰ বাগান খোলা হৈছে, ইয়াত ইণ্ডাষ্ট্ৰি খোলা হৈছে। ইয়াত গোলাঘাট নগৰখনত আমি দেখিছোঁ যে ফুটপাথলৈ ব্যৱসায় চলি থাকে, ফুটপাথলৈকে ৱাল দিয়া হৈছে, কেৱল ঘৰ বনোৱা হৈছে। এইবিলাক কথা নেদেখে যে গোটেই গোলাঘাট জিলাখনত ইয়াত অবৈধ চুলাই ঘাটি আছে, অবৈধ চুলাই কাৰবাৰ চলি থকা হয়, অবৈধ অৰুণাচলী মদৰ ৰমৰমীয়া ব্যৱসায় চলে, চুপাৰী চিণ্ডিকেট চলে, কয়লা চিণ্ডিকেট চলে। এইবিলাক কথা কিন্তু তেওঁ বন্ধ কৰিব কাৰণে নেদেখে। ইয়াত আচলতে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। এই কথাখিনি বন্ধ কৰিবৰ কাৰণে উপায়ুক্তগৰাকী সক্ষম নহয়। কেৱল মাত্ৰ চুতীয়া জনগোষ্ঠী কোনো ছাত্ৰাংগনৰ চুতীয়া ছাত্ৰজনে কাৰ্যালয়লৈকে উচ্ছেদ কৰিবৰ কাৰণে তেওঁ বদ্ধপৰিকৰ। কিয় এটা জনগোষ্ঠী তেওঁক আৱেগত আঘাত আনিছে, জনগোষ্ঠীৰ লগত তেওঁ আচলতে চেলেঞ্জত আহিছে। আৰু আমি চুতীয়া জনগোষ্ঠী তেওঁক চুতীয়া জনগোষ্ঠীৰ শত্ৰু হিচাপে আখ্যা দিছোঁ। আৰু মটৰ শ্ৰমিকক তেওঁ আচলতে এতিয়া মটৰ শ্ৰমিক নহ'লে ইলেকশ্যন পাতিব নোৱাৰে। সেই ইলেকশ্যনৰ আগতে কিন্তু উচ্ছেদ কৰা নাছিল যে কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ মটৰ শ্ৰমিকৰ চুতীয়া জনৰ কাৰ্যালয় কিয় উচ্ছেদ কৰে প্ৰশাসনে। যে এই গোলাঘাটৰ উপায়ুক্তগৰাকী দুৰ্নীতি লিপ্ত। তেওঁ WBT ডাইৰেক্টৰ হৈ থাকোঁতে লাখ লাখ টকা কমিশ্যন খুৱাইছে। তেওঁ বিভাগত WBT ডাইৰেক্টৰ বিভাগত ব্যাপক কেলেংকাৰ সংঘটিত হৈছে। তেওঁ গোলাঘাটৰ উপায়ুক্ত হৈ থাকোঁতে তেওঁ নিৰ্বাচনী পইচা আত্মসাৎ কৰিছে বুলি শুনিছোঁ। তেওঁ আচলতে কোনোবা দালালৰ পইচা লৈ দালালৰ উঠা বহা কৰিছে। এগৰাকী উপায়ুক্ত দালালৰ উঠা বহা কৰাটো লজ্জাজনক বিষয় যে এইগৰাকী উপায়ুক্ত কেনেকৈ গোলাঘাটবাসী সুৰক্ষিত হ'ব। গতিকে আমি চুতীয়া ছাত্ৰ সন্থাই ধিক্কাৰ প্ৰদান কৰিছোঁ যে আমি দীৰ্ঘদিনৰ পৰা আমাৰ কাৰ্যালয় মাটিডোখৰ আবণ্টন বিচাৰি আমি চৰকাৰক অনুৰোধ জনোৱা হৈছে যে 12-13 চনত আমি দখল কৰি থকা হৈছে। আমি তাৰ পৰা কাৰ্যালয় চলাই থকা হৈছিল যে কেতিয়াও এই কথাটো হৈ থকা নাছিল। কিন্তু কোনো আগতে জাননী নিদিয়াকৈ তেওঁ বাৰম্বাৰ তেওঁ ডিচেম্বৰ মাহত কৰিছে, আকৌ যোৱা কালি কৰা হৈছে। এই অধিকাৰ তেওঁ ক'ত পাইছে। গতিকে আমি গোলাঘাট জিলা উপায়ুক্তক শীঘ্ৰে আমি তাত কাৰ্যালয় নিৰ্মাণ কৰি দিবৰ লগতে এই ভূমি আবণ্টন দিবৰ কাৰণে আমাৰ দুটা সংগঠনৰ নামত আমি দাবী জনাইছোঁ। ধন্যবাদ। জয় অসম।